কবিতা মৃত্যুৰ আগৰ কথোপকথন। কবি নিতুল কুমাৰ দত্ত। কি পালা তুমি? কোন আছে তোমাৰ? তুমি আছা, মৰমবোৰ আছে। যদি গুচি যাওঁ কি কৰিবা? পদপথ আছে, পোহৰ জাক আছে। যদি পথে নিবিচাৰে, নুবুজে তোমাক? কোনো কথা নাই। মইতো জানো সূৰ্য বিচাৰি কৰা যুদ্ধখনৰ ময়ো ৰণুৱা আছিলোঁ। সেউজীয়াবোৰ বুকুৰ আছিল, বৰষুণ জাক হৃদয়ৰ আছিল। ফুলবোৰ ফুলিছিল মোৰ বাবেই। এয়া আত্মপ্ৰতাৰণা নে সান্তনা? যি বুলিয়ে নোকোৱা মই চিনি পাওঁ মোৰ আচল ঠিকনা। সকলো কৰিলেও বিচ্ছিন্ন কৰিব নোৱাৰিবা মোক মৃত্যুৰ শীতল পৰশৰ পৰা। ধৰি লোৱা গৈ আছোঁ মই মোৰ শেষ ঘৰলৈ।